এই যিটো তলাতল ঘৰ আছে ইয়াক মানে মেইনলি আপোনালোকৰ এই সোমাই দিব কোৱা নাই মানে তো মই হেৰাই যাম বুলি কৈছে প্ৰশ্নত বাট তেতিয়া সৰু আছে ইমান কথা কোৱা প্ৰথমে মানে ইয়াৰ যিটো ষ্ট্ৰাকচাৰ সেইটো মানে ৰুটটো তলাতল ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে আপোনালোকে এনেকৈ দুইটা চাইডে এনেকৈ ধুনীয়া দোকান পাব কিবা ফেঞ্চি বস্তু আছে ফেঞ্চি আইটেম আছে তো আপোনালোকে যদি কিনিব বিচাৰে কিনিব পাৰে মানুহ আজিও বহুত ভিৰ হৈ আছে মানে মই এক্সপেক্ট কৰা নাছিলোঁ যে আজিৰ দিনতো আজি মানে ইমান মানুহ থাকিব কাৰণ আজিতো এতিয়া বিহু চলি আছে মানুহবিলাক ভাবিছিল বিহুত বিজি হৈ থাকিব বাট নহয় দেখিছেনে ইমান গাড়ী এইফালে তো সেইটো হৈছে এইফালে ক্ৰিকেট খেলি আছে তো মাই গড পুৰা ভিৰ তো বৰ্তমান এতিয়া টিকেট নাকাটিলেও হয় বুলি কৈছিলে কিন্তু মই কেইবছৰমান আগতে আহিছিলোঁ তেতিয়া টিকেট কাটিব লাগিছিলে আৰু এইফালে দেখিছে মানুহ পুৰা ভিৰ হৈ আছে বেগটো ৰখাৰ জেগা হ'বলৈ ভাল আছিলে ন বেগটো ৰখাৰ জেগা হ'লে ভাল আছিলে তো এইফালে সোমাই এইফালে টিকট কাউণ্টাৰ আছে আপোনালোকে টিকেট কাউণ্টাৰ আছে বৰ্তমান আজিতো বন্ধ হৈ আছে আৰু ইয়াত কিবা ইনস্ক্ৰিপশ্যন এটা লিখা আছে চাওঁ কি প্লেন তো তলাতল ঘৰৰ যিটো ব্লু প্ৰিণ্ট ইয়াত আছে আপোনালোকে চাব পাৰে কোনফালে গৈ কি হয় এইটো আপোনাৰ এণ্ট্ৰেঞ্চ হৈ পেলাই এইফালে দুফালে দুটা কি আছে কেনন আছে আৰু ইয়াত কিবা লিখা আছে আপোনালোকে পঢ়িব পাৰে মোৰ বৰ্তমান পঢ়িবলৈ মন নাই ফটো মাৰি দিছোঁ এণ্ট্ৰেঞ্চটোৰ ভিতৰত সোমোৱাৰ লগে লগে দুইটা চাইডে দুটা কেনন আছে তিনিটা আছে আৰু সেইফালে দুটা আছে অ'কে এইকেইটা হৈছে কেনন হাউচ কেনন ঘৰ এইকেইটা হৈছে আপোনাৰ বৰটোপ বুলি কয় ইয়াত সংৰক্ষণ কৰা হৈছে ইয়াত কিবা পলিচ কৰা হয় নেকি মামাৰ নাখাবৰ কাৰণে জানো এইটো বহুত পুৰণা যিটো আগৰ অৰিজিনেল তাকে গম পাইছোঁ এতিয়া চলালে নচলিব পাৰে হয় নাই কাৰণ কিবা কিবি ভিতৰত টেকনিকেল বস্তু থাকিব পাৰে বহুত গধুৰ কেনেকৈ নিয়ে আৰু দেই ইমান গধুৰ বস্তু নিবলৈ হ'লে কি বস্তু ইউজ কৰে তো এইফালে আপোনালোকে দেখিব পাইছে বোলে কিবা হুক আছে হয়তো কিবা ওলোমাৰ ছিষ্টেম আছিলে চাগে নাজানো বাট ইমান বছৰ হ'লে একো মামাৰ খোৱা নাই হয়তো কিবা পলিচ ইউজ কৰে নেকি জানো আমি ভাল গাইড এজনক সুধিলেহে গম পালোঁ ইয়াত এইটো কোনো গাইড নাথাকিব চাগে এইটো হৈছে আপোনাৰ বেক ছাইডটো এফালৰ পৰা ধৰি পেলাই মাৰিব আৰু ইফালে গুলিটো ওলাই যাব হয় নহয় এই গুলিও আছে নেকি ইয়াত টুপটো আছে নেকি নাই ন ফ্ৰণ্টটো দেখাই আছোঁ আপোনালোকৰ ফ্ৰণ্ট এইকেইটা দিছে আপোনাৰ ফ্ৰণ্টটো এইটো আটাইতকৈ ডাঙৰ আছে সেইটো আপোনাৰ যিটো বলটোটো ওলাই যায় তাৰ এই যিটো তলাতল ঘৰ আছে ইয়াক মানে মেইনলি আপোনালোকৰ এই ৰুদ্ৰসিংহৰ যি আপোনাৰ পুত্ৰ আছিলে ৰাজেশ্বৰ সিংহ তেওঁৰ শাসনকালত এইটো বনোৱা হৈছিলে আৰু এইটো আৰ্মি কেম্প হিচাপে বেছ কেম্প হিচাপে ইউজ কৰা হৈছিলে আৰু আপোনালোকে দেখিছে সেইকাৰণে এই ফ্ৰণ্টত আমাৰ কি হ'ল দুটা গোলা ঘৰ মানে টোপ আছে বৰটোপ দুটা ঘৰ আছে এইটো হৈছে আপোনাৰ এণ্ট্ৰেঞ্চটো দেখিছে এই দুইটা চাইডে উঠিব পাৰে ন অঁ ঐ এইটো ওপৰৰ ফালে উঠিলে আপোনালোকৰ পাই গৈ আপোনালোকে যিখন ওপৰৰ চাৰ্টখন সেয়াত পাই যায়গৈ আৰু ইয়াতে বুলি কয় আপোনাৰ ডাঙৰ যিবিলাক মিটিং হয় মন্ত্ৰীবিলাকে ইয়াতে মিটিং পাতে যুদ্ধ সম্পৰ্কীয় যিবিলাক মিটিং আছে চব ইয়াতে এই ডাঙৰ এইখনতে পাতে আৰু কিন্তু এই ঘৰটোলৈ সোমোৱাৰ ৰাস্তা এইটো নহয় তলৰ ফালে আহিব লাগিব এইটো মানে এই শত্ৰুবিলাকক মানে ডিচেপ্ট কৰিবৰ কাৰণে এইটো ইউজ কৰা হয় তথ্যমতে কৈছে যে এইটো আপোনাৰ এইটো জেনেৰেলি সোমাই দিব কোৱা নাই মানে তো মই হেৰাই যাম বুলি কৈছে কাটি দিম
সেই সময়টো কাটি দিব কৈছে তো ইয়াত যদি আপোনালোকে কথা কয় মাতটোৰ পৰা ইক' হৈ যায় আপুনি শুনিব পাইছে চাগে এইফালে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ হেৰি কিবা আছে তো ইয়াত মানে বিভিন্ন ধৰণৰ দেৱ দেৱতাক পূজা কৰিবৰ কাৰণে ইউজ কৰিছে তেওঁলোকৰ মূৰ্তিবিলাক ৰখা হয় কিন্তু মানে এতিয়া সময়ৰ লগে লগে সেইবিলাক নাইকিয়া হৈ গৈছে আৰু মানে নাইকিয়া হৈ গ'ল মানে কিবা হৈ গ'ল আৰু ইয়াত সোমালে বোলে ওলাব নোৱাৰে পটককৈ হেৰাই যায় বোলে হেৰাই যায় ন বহুত মানুহ তেনেকৈ হেৰাই যায় নাজানো মই তললৈ সোমাই গ'ল দেউতাৰ দিনত তললৈ সোমাইছিল নাই 1950 চনৰ নেকি ভূমিকম্প আহিছে ডাঙৰ ভূমিকম্প আহিছিলে তেনেকুৱাতে কিবা সোমাই গ'ল তো এইটো মাজে সময়ে মানে বিভিন্ন ধৰণৰ ভূমিকম্প চাব হৈ গ'ল ন তো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এইবিলাক প্ৰাকৃতিক দুৰ্যোগবিলাক আহি থাকে ভূমিকম্প কিবা তো ইয়াৰ ফলতে মানে আপোনাৰ কি হ'ল আপোনাৰ এইটো যি ওখ আছিলে নহয় জানো শুনামতে আৰু তো শুনামতে তো সেইটো বহি গ'ল বুলি কৈছে আৰু পাছত তো ইয়াৰ পৰা দুটা যি আপোনাৰ সুৰংগ আছে তো এটা দিখৌ নদীৰ পাৰত ওলাগৈ আৰু আনটো আপোনাৰ এই যিটো কাৰেংঘৰ নহয় জানো বাবা কাৰেংঘৰ তাত ওলাগৈ আৰু যেতিয়া মানে দুশ্মন বা মানে শত্ৰুবিলাক আহে তেতিয়া তেওঁলোকে ৰজাজন মানে সেই ৰাস্তাৰে মানে পলাই যায়গৈ বাট এতিয়া সেইবিলাক পোত খাই গৈছে বুলি কৈছে ভূমিকম্পৰ ফলত কিবা কিবি ফলত এতিয়া আমি এইফালে যাওঁ চাওঁগৈ এক্সপ্ল'ৰ কৰোঁ মই আহিছোঁ দেই এবাৰ 18 চনত আহিছোঁ 2018 চনত বাট তেতিয়া সৰু আছে ইমান কথা গম নাপাওঁ ন এইফালে আছে এইফালে যাবলৈ নাই একো নাই তুমি আছা নে বাৰু লোকেল মানুহটো ই মোক হেৰাই যায় উঠনিৰ পৰা কৈছে হেৰাই যাবা মই কৈছোঁ লোকেল মানুহ আছে নহয় ই কৈছে লোকেল মানুহ হেৰাই যাব লোকেল মানুহ কেনেকৈ হেৰাব হয় নহয় তলৰ পৰা উঠি আনি ইয়াত পালোগৈ এখন তো ইয়াৰ পৰা আপোনালোকে চব বস্তু একদম চাওকচোন গোটেই এৰিয়াটোত কি হৈছে ইয়াৰ পৰা চাব পাৰি তেনেকৈ এইখন হাবি নেকি বা সেইখিনি হাবি নেকি তুমি তাত যোৱা নাই ন তো ই লোকেল মানুহ ফেইল হৈ গৈছে এইটো আনচাৰ দিব পৰা নাই সি মাৰ্কছ কাটিব লাজে খাই দিছে তো ইয়াত দেখিছে ইয়াতে পুখুৰী আছে ন পাৰিলে ন গাড়ীতে উঠাই লৈ নোৱাৰিছিলে আমাৰ বাহিৰ প্ৰগ্ৰেম হৈ গৈছে তো এপ্ৰিচিয়েশ্যন পাইছোঁ ভাল লাগিছে তাৰপৰা এতিয়া আমি বেলেগ কিবা বজাম চাগে আমি ক'ত যাম এতিয়া আমি কাৰেংঘৰ যাম চাগে মেবি হয় নহয় কাৰেংঘৰ যাম অ'কে তাতো অলপ বজাম কিবা বজাম বিহু কি বজাম কোৱাচোন আপোনালোকৰ যদি ৰংঘৰ বজাৰ কিন্তু ৰংঘৰ মানে মানুহ বহুত ভিৰ আছিলে মোৰ লাষ্ট লাগে মানে অলপ বজাৰ পৰিলেহেঁতেন তো মানে তাত মানুহ বহুত ভিৰ আছিলে যে সেইকাৰণে নবজালোঁ আৰু তো বৰ্তমান আমি ইয়াতে বজাইছোঁ নহয় জানো তো মোৰ কেমেৰামেন এজন ৰাজ বৰা থেংক ইউ ফৰ ৰেকৰ্ডিং ঠিক আছে তো আমাৰ বাঁহী শুনি পেলাই মানে মানুহ ৰখিছে আৰু সুধিছে ক'ৰ পৰা আহিছে কি কথা আমি বোলো লোকেলে হয় মানে মই লোকেল নহ'লো মানে মোৰ লগৰটো লোকেল ন আমাৰ ফিটো মাতিছে মই লোকেল আমাৰ দেউতাৰ দিনতে বহুত মানুহ নোহোৱা হৈ যায় এইফালে সোমালে এইপিনে ৰাস্তা বিচাৰি যায় নমস্কাৰ তো তলাতল ঘৰৰ বিষয়ে আপোনালোকে হয়তো বহুতেই জানেই কাৰণ আমাৰ অসমীয়া যি ইতিহাস আছে আমাৰ যি আহোমসকলৰ যি ইতিহাস অসমৰ যি ইতিহাস তাৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ মানে ৰোল প্লে কৰে তো এইটো আপোনালোকে যদি নাজানে আপোনালোকে জনাটো দৰকাৰ হয় কাৰণ এয়া আমাৰ গৌৰৱ নহয় জানো আৰু লাহে লাহে এইবিলাক ধ্বংস হৈ যাবলৈ লৈছে তো
গতিকে আপোনালোকে যদি নাজানে পাছৰ প্ৰজন্মক কেনেকৈ ক'ব তো এতিয়া মেইন কথা হ'ল ইয়াৰ বিষয়ে কেইটামান ফেক্টছ মই পটাপট কৰি দিছোঁ প্ৰথমে মানে ইয়াৰ যিটো ষ্ট্ৰাকচাৰ সেইটো মানে স্বৰ্গদেউ ৰুদ্ৰসিংহই প্লেন কৰিছিলে কিন্তু তাৰ পাছত তেওঁৰ পুত্ৰ ৰাজেশ্বৰ সিংহই সম্পূৰ্ণ এটা ভাল ৰূপ এটা দিছে আৰু ফাৰ্ষ্ট এইটো ইনিচিয়েলি আপোনাৰ মিলিটাৰী বেছ হিচাপে ইউজ কৰা হৈছিলে আৰু যি গুৰুত্বপূৰ্ণ হয় আমাৰ ডিফেন্সৰ ক্ষেত্ৰত ৰাজ্যখনৰ যি ডিফেন্সৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক লোৱা হয় তো এই আপোনালোকে দেখিছে অ'পেন ফিল্ডটো তাতে লোৱা হয় আৰু আমি এতিয়া তলত গৈ আছোঁ তলত দেখিছে আপোনালোকে সেইফালে অ'কে সেই তলৰ ফালে গৈছোঁ আৰু তাত আপোনালোক দেখাইছোঁ বলক তো ইয়াৰ পৰা ভিউটো প্ৰায় এনেকুৱা লাগে অলপ আমি এই গেটখনৰ এই তলৰ ফালে সোমাই যাওঁ তলত যাব পাৰি বুলি কৈছে এনেই কৰিলে নেজানে তো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই কিবা কিবি ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে তো আপোনালোকে পঢ়ি চাব পাৰে কীৰ্তিচিহ্ন চৌহদত আপোনাৰ কৰণীয় আপুনি কি কাম কৰিব লাগিব কীৰ্তিচিহ্ন আৰু ইয়াৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিব লাগিব এইবিলাক আৰু পইচা ঠিক আছে এইবিলাক চাব এইবিলাক বিশেষকৈ মদ ড্ৰাগছ ধপাত চিগাৰেট চাধা ইত্যাদিবিলাক মানে খাব পৰা নাই অ'কে এইফালে আপোনালোকে পোনে গৈ থাকিলে এনেকুৱা লাগিব যেন সেই শেষত আপোনালোকৰ গেটটো একদম বন্ধ হৈছে নেকি চাব দেই ইয়াতে শেষ হৈ যাব লাগিছে লাষ্টত কিন্তু তাত একচুৱেলি শেষ নহয় মানে আকৌ ছাইডৰ ফালে আকৌ এটা ৰাস্তা আছে চাব দেই এই দেখিছেনে এইবিলাক তো এই বস্তুটো মানে এই শত্ৰুবিলাকক মানে হেৰি কৰিবৰ কাৰণে ইউজ কৰা হয় আৰু চশমা দিছিলে সেইফালে হে শত্ৰুবিলাক চশমা দিছিলে হয় শত্ৰুবিলাকক আমাৰ চশমা দিছিলে বুলি কৈছে লোকেল মানুহে এইটো শ্বেয়াৰ নক'লে হ'ল এইফালে প্ৰায় দেখিব এনেকুৱা লাগিছে নেকি তো আমি এতিয়া জাষ্ট তাৰ পৰা আহিলোঁ সেয়াৰ ওপৰত ফুৰি আছিলোঁ আৰু এইটো তলৰ পৰা ভিউটো এনেকুৱা এইবিলাক পানী চানী যাবলৈ ড্ৰেইনৰ ব্যৱস্থা কৰি দিছে এইফালে যাব পাৰি নেকি এইফালে যাব পাৰিছে এইয়া এইটো নেকি এই কি আছে গুহাবিলাক প্ৰায় ইয়াতে আছিলে এইডোখৰ জেগাত চাগে গুহাটো ইয়াতে আছিলে ন গুহাটো ইয়াতে আছিলে চাগে গুহা চোৱাবিলাক এইটো সুৰংগবিলাক এই সুৰংগৰ এইটো দেখিছেনে আপুনি এইবিলাক তো এতিয়া কিন্তু এইটো বন্ধ কৰি দিলে বুলি কৈছে কিছুমান বন্ধ কৰিলে এতিয়া মানুহ হেৰাই যায় তো সেই বস্তুটো নহ'বৰ কাৰণে মানে বন্ধ কৰি দিলে ৰুম আছে এইফালে নাযাওঁ আমি এতিয়া বাহিৰলৈ ওলাই যাওঁ এইটো কি নিজে ভাঙিছেনে এইটো চৰকাৰ ভাঙিছে ন পেন কৰি আপোনাৰ মন্দিৰ সেইটো সময়ত পূজা কৰিছিলে যে ওপৰত দেখিছে আপুনি ত্ৰিশূল এডাল দেখিছে তো হিন্দু ধৰ্মৰ পূজা কৰিছিলে প্ৰায় আমাৰ ৰজা মহাৰজাসকলে দেখিছে মানুহ পূৰা ভৰ্তি হৈ আছে এতিয়া আমি যাবলৈ লৈছোঁ আৰু প্ৰায় তো এইটো আছিলে তলাতল ঘৰৰ বিশেষ জানিবলগীয়া কথা তো মানুহ আজি বিহুৰ দিনতো মানে যথেষ্ট ভিৰ হৈছে